হেল্ল' গাইজ ৱেলকাম বেক টু APSC ষ্টাডি হাব। মই বৰষা আৰু আজি হ'ল 9 নৱেম্বৰ আৰু আপোনালোকলৈ লৈ আহিছোঁ দিল্লী এডিশ্যনৰ দ্য হিন্দু নিউজ পেপাৰ এনালাইচিছ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক যাতে আপোনালোকৰ লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলেও ইয়াৰ পৰা উপকৃত হয়। আহক এতিয়া পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথম ইম্পৰ্টেণ্ট নিউজটো হৈছে CBI নট ইনভেষ্টিগেটিং ৰাফেল কিকবেকছ ক্লেইমছ মেডিয়াপাৰ্ট। চ' বন্ধুসকল, এই নিউজটোত মেডিয়াপাৰ্টৰ বিষয়ে কোৱা হৈছে। এইটো কি আমি সেইটো প্ৰথমে জানিব লাগে। মেডিয়াপাৰ্ট মানে হৈছে ফ্ৰান্সৰ এটা পৰ্টেল হয় যিটোৱে বহুত ৰিপৰ্টছ দিয়ে, ষ্টেটমেণ্ট আদি দিয়ে। আৰু এই মেডিয়াপাৰ্টত কোৱা হ'ল যে ডেছল্ট এটা কোম্পানী যাৰ লগত ৰাফেল ডিল হৈছিলে ইণ্ডিয়াৰ, ঠিক আছে, আৰু ভাৰতে 36খন ৰাফেল জেট কিনিছিল আৰু 7.5 মিলিয়ন ওচৰা-ওচৰিত। এই নিউজটোত কোৱা হৈছে যে মেডিয়াপাৰ্টৰ দ্বাৰা এই ডিলত ক'ৰবাত নহয় ক'ৰবাত কৰাপশ্যন হোৱা বুলি, পইচা লুটি লোৱা বুলি। বাট কাৰ দ্বাৰা ইয়াত এই লুট কৰা হৈছিল সেইটো হৈছে এজন পাৰ্চনেলিটি আছে যিটো ইয়াত দিয়া আছে সুসেন গুপ্তা বুলি, আৰু তেওঁ মিডিলমেন হয় আৰু তেওঁক 7.5 মিলিয়ন ইউৰো পে' কৰা হৈছে তেওঁক বুলি এই ৰিপৰ্টত দিছে, মানে মেডিয়াপাৰ্টত। আৰু মেডিয়াপাৰ্টে কয় যে আমি এই ইনফৰমেশ্যন অলৰেডি CBIক দিলোঁ, কিন্তু CBI আজিলৈকে ইয়াৰ ওপৰত তদন্ত কৰা নাই। চ' এইটো এটা আপোনালোকে জানিবলগীয়া গুৰুত্বপূৰ্ণ নিউজ। নেক্সট ইম্পৰ্টেণ্ট নিউজটো হৈছে ইউনেস্কো পিকছ শ্ৰীনগৰ এজ ক্ৰিয়েটিভ চিটি। ইট ইজ এ ফিটিং ৰিকগনাইজেশ্যন ফৰ ইটছ ভাইব্ৰেণ্ট কালচাৰেল ইথোছ, ছেজ নৰেন্দ্ৰ মোদী। এই নিউজটো ইউনেস্কোৱে শ্ৰীনগৰক ক্ৰিয়েটিভ চিটি হিচাপে ৰিকগনাইজ কৰিছে। লগতে আমাৰ PM নৰেন্দ্ৰ মোদী ডাঙৰীয়াও টুইটাৰ যোগে টুইট কৰিছে যে এই পদক্ষেপ ভাইব্ৰেণ্ট কালচাৰেল ইথোছক প্ৰম'ট কৰিব শ্ৰীনগৰত। ইউনেস্কো শ্ৰীনগৰক 49 চিটিত ইনক্লুড কৰিছে, য'ত ক্ৰাফ্টছ আৰু ফ'ক আৰ্টছৰ আণ্ডাৰত ইনক্লুড হ'ব। চ' এইটো এটা গুৰুত্বপূৰ্ণ নিউজ। সুষমা ফাৰ্ণাণ্ডেজ অনাৰ্ড। President gives 7 Padma Vibhushan, 16 Padma Bhushan, 122 Padma Shri Awards. সুষমা ফাৰ্ণাণ্ডেজ এই লোকক পদ্মাৰে এৱাৰ্ড কৰা হৈছে। চ' বন্ধু বান্ধৱীসকল, এই নিউজটো UPSCৰ পাৰ্চপেক্টিভত ইম্পৰ্টেণ্ট নহয় যদিও বাকী ষ্টেট এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। UPSCটো ক'ব নোৱাৰি কাৰণ এইবাৰ দেখিলে যে আপোনালোকে স্পৰ্টছৰ ছেকশ্যনটো আহি গ'ল, হয়নে? কাৰণ UPSC আনপ্ৰেডিক্টেবল হয়। চ' চাওঁ আহক এই নিউজটোত কি আছে। আমাৰ প্ৰেছিডেণ্টৰ দ্বাৰা 7 পদ্ম বিভূষণ, 16 পদ্মভূষণ, 122 পদ্মশ্ৰী এৱাৰ্ড দিয়া হ'ল। ফৰ্মাৰ্ছ ইউনিয়ন মিনিষ্ট্ৰী জৰ্জ ফাৰ্ণাণ্ডেজ, অৰুণ জেটলি, সুষমা স্বৰাজ এণ্ড ফৰ্মাৰ প্ৰেছিডেণ্ট মৰিচিয়াছৰ এনিৰুদ্ধ যুগনাথক পদ্ম বিভূষণ দিয়া হৈছে ষ্টুমিয়াছলি। চ' বাকীখিনিৰ নামো ইয়াত দিয়া হৈছে, আপোনালোকে এবাৰ চাই ল'লে হ'ব। বন্ধু বান্ধৱীসকল, আজিৰ ইম্পৰ্টেণ্ট এডিটৰিয়েলটো হৈছে ব্ৰেকিং ডাউন দ্য হিপ এৰাউণ্ড মেটাভাৰ্ছ, ইট কমোডিফিকেশ্যন ইন দ্য হেণ্ডছ অফ ওৱান কৰ্পৰেশ্যন কুড বি ডেট্ৰিমেণ্টেল টু দ্য ৱেব 3.0 বা 3.0 বুলি ক'ব পাৰে ডিচেণ্ট্ৰেলাইজেশ্যন মুভমেণ্ট। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে দ্য হিন্দু নিউজ পেপাৰ মই এনালাইচিছ ডেইলি দিওঁ, 9টা বজালৈকে মই আপলোড কৰিব চাওঁ, কেতিয়াবা লেট হ'ব পাৰে, কিন্তু আপোনালোকে ডেইলি আধা ঘণ্টা বা 20 মিনিট হয় আপোনালোকে চাব, যিহেতু আপোনালোকে নতুন নতুন কথা জানিব পাৰে। এক্সামৰ পইণ্ট অফ ভিউৰ পৰা নহ'লেও আপোনালোকে চাব লাগে যে দেশত কি চলি আছেনো, দেশত কি হৈ আছে, কি নতুন বস্তু আহিছে, হয়নে? আমি এৱেৰ হ'ব পাৰোঁ আমাৰ দেশত কি হৈ আছে, দেশৰ বাহিৰত কি হৈ আছে। চ' এক্সাম পইণ্ট অফ ভিউৰ পৰাতো ইম্পৰ্টেণ্টেই, কাৰণ কাৰেণ্ট এফেয়াৰ্ছো এই হিন্দুৰ পৰাই আপোনালোকৰ আহে বা আপোনালোকে যিকোনো এক্সামত এনচাৰ ৰাইটিং কৰিবলৈ সুবিধা হয়। চ' আপোনালোকে মিছ নকৰি দ্য হিন্দু নিউজ পেপাৰ এনালাইচিছ সদায় চাই থাকক। চ' এতিয়া আহকচোন আজিৰ ভিডিঅ'টো চাওঁ। চ' আহকচোন আজিৰ এডিটৰিয়েলটো চাওঁ। চ' প্ৰথমে আমি জানিব লাগিব এই মেটাভাৰ্ছনো কি। 20 বছৰ 30 বছৰৰ পিছত ইণ্টাৰনেট আৰু ডেভেলপ হ'ব, 3D হ'ব। ফেচবুকে নাম সলাই মেটাভাৰ্ছ কৰিব, বুজিছেনে? চ' এইটো আৰ্টিকেল দেখিবলৈ পোৱা গ'ল। আমি মেটাভাৰ্ছক আগৰ পৰাই আলোচনা কৰি আহিছোঁ। 1992 চনত এখন নবেল আহিছিলে স্নো ক্ৰাছ, তাত এই মেটাভাৰ্ছক কৰা হৈছিল। এতিয়া যেনেকৈ আমি ভিডিঅ' কল কৰিব পাৰোঁ, তেনেকৈ 20 বছৰ 30 বছৰৰ পিছত ঘৰত বহি 3Dত মানুহক লগ পাব পাৰিম,
মিনছ আমি ফিল কৰিব পাৰোঁ যে মানুহজনৰ আমি ওচৰতে থাকি কথা পাতি আছোঁ ফিজিকেলি নহ'লেও ঠিক আছে চ' মই ইয়াত এখন পিকচাৰ দেখুৱাম এই পিকচাৰখনলৈ মন কৰা ফৰ এক্সাম্পল গেম আমি যেতিয়া গেম খেলোঁ আমি এনেদৰে 3D ফিল কৰোঁ হয়নে আমি কি হয় গেম খেলি থাকিলে আমি নিজে যেতিয়া কাৰ ৰেচ কৰোঁ কাৰখন দেখুৱাই থাকে আৰু আমি গৈ থাকোঁ চ' এনেদৰে মেটাভাৰ্ছ লৈ অহা হ'ব যাতে মানুহে ঘৰতে বহি ওচৰত থাকি কথা পতাৰ দৰে ফিল কৰিব পাৰে ঠিক আছে ফেচবুকে মেটাভাৰ্ছৰ ওপৰত কাম কৰি আছে মেটাভাৰ্ছত কি হ'ব 3D ভাৰ্চুৱেল পৃথিৱীত গুচি যামগৈ আমি মানে মই যিটো কৈছোঁ আৰু এই মেটাভাৰ্ছত ৰিয়েলিটি ভাৰ্চুৱেল ৰিয়েলিটি আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সও ব্যৱহাৰ কৰা দেখা যাব আৰু ই চেণ্ট্ৰেলাইজড হ'ব মানে বিকেন্দ্ৰীভূত হ'ব আজিৰ ডেটতো হয় তথাপিও বহুতে কণ্ট্ৰল কৰা দেখা যায় হয়নে বাট মেটাভাৰ্ছত কোনেও কণ্ট্ৰল কৰিব নোৱাৰে ফৰ এক্সাম্পল যেনেকৈ এতিয়া আছে ক্ৰিপ্ট'কাৰেঞ্চি যিদৰে কোনো চৰকাৰেই হওক বা ইণ্ডিভিজুৱেলেই হওক ইয়াক কণ্ট্ৰল কৰিব নোৱাৰে তেনেকৈ মেটাভাৰ্ছো আহিবলগীয়া সময়খিনিত কোনেও কণ্ট্ৰল কৰিব নোৱাৰিব এতিয়া বহুত কোম্পানী ইয়াৰ ওপৰত কাম কৰি আছে আপোনালোকে অভাটাৰ মুভিখন চাইছেনে কোনোবাই তাত দেখুওৱাৰ ধৰণেই আমি মেটাভাৰ্ছক ল'ব পাৰোঁ তেনেদৰে আমি দেখা পাম চ' আই হোপ মেটাভাৰ্ছ কি আৰু মেটাভাৰ্ছৰ বিষয়ে আপোনালোকৰ চাগে সম্পূৰ্ণ ক্লিয়াৰিটি হৈছে চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি কৰি ল'ব আৰু টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব যিহেতু টেলিগ্ৰাম চেনেলত আমি ফ্ৰীকৈয়ে হিন্দু নিউজ পেপাৰ ইয়াৰ PDFটো আপোনালোকে তাতেই পাব আৰু ইম্পৰ্টেণ্ট ডেইলি কাৰেণ্ট এফেয়াৰ্ছ হওক আৰু আপোনালোকক লাগতিয়াল বুকসমূহ ফ্ৰীকৈ আমি প্ৰভাইড কৰি আছোঁ চ' আপোনালোকে জইন হৈ লওক চ' ধন্যবাদ জয় আই অসম